এই চাওক এই কালাৰটো চাওক একদম বঢ়িয়া আৰু একদম ফাটাফাটি। हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल तपन राइडिंग ब्लग्स। तो आज आईसो আমি লক্ষীমপুৰৰ লালুকত বাজাজ শ্বৰুমত অলপমান ইয়াৰ গাড়ীখন মানে আমাৰ দাদীৰ গাড়ীখন অকণমান ছাৰ্ভিচিং কৰিব। তো তাৰ কাৰণে ছাৰ্ভিচিং কৰাৰ কাৰণে অলপ আহিছোঁ আৰু ইয়াৰ পৰা আমি ইয়াৰ ওচৰত যিখিনি আছে মন্দিৰ চন্দিৰ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। দুটামান মন্দিৰ থকা বুলি কৈছে, গণেশ মন্দিৰ আৰু দুৰ্গা মন্দিৰ। এই দুটামান মন্দিৰ আৰু যদি কিবা ভাল প্লেচ পাওঁ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰি থাকিম। আপোনালোকে ভিডিঅ'টো চাই থাকক, একেবাৰে স্কিপ নকৰাকৈ ফাৰ্ষ্ট ক্লাছ চাই থাকক। আপোনালোকে গম পাব আজি পূৰা একদম জাকাজ হ'ব আৰু বেলেগ হ'ব। কাইলৈতো ভিডিঅ' এটা হৈছেই, আজি ভিডিঅ'টো আৰু বেলেগ জাকাজ হ'ব। তো আপোনালোকে চাই থাকক, আমি গৈ আছোঁ আৰু ৰাস্তা একদম মজা। এইটো লক্ষীমপুৰ এইখিনি কি কয় আমি লালুক অলৰেডি আহি পালোঁ। এইটো বাজাজ শ্বৰুম, এইটোও দেখা পাইছে শ্বৰুম আহি পালোঁ। ফাইনেলি এইটো বাজাজৰ শ্বৰুম হয়, এইটো দেখা পাইছে আপোনালোকে। এতিয়া ইয়াৰ কি কৰে মই ভালকৈ চাই লওঁ, তাৰপিছত আপোনালোকক জনাই আছোঁ। মই একদম এক্সাইটিং বস্তু এটা মই দেখাই আছোঁ। 180 একদম একদম মানে ফাটাফাটি কালাৰ এটা আহিছে। কালাৰটো আপোনালোকে চাই লওক, বিৰাট ভাল পাব। আৰু আমাৰ তাত বা আহিছে নে নাই বৰপেটাত মই গম পোৱা নাই, কিন্তু ইয়াতে কালাৰটো দেখা পালোঁ। আপোনালোকক এবাৰ মই কালাৰটো দেখাইছোঁ, একদম একদম জাকাজ কালাৰ আৰু মজা একদম 180 এখন আহিছে। আপোনালোকক দেখাইছোঁ, চাই থাকক আপোনালোকে। এয়া চাওক, এই কালাৰটো চাওক, একদম আপুনি চালে বেলেগ হৈ যাব। এই দেখা পাইছে 180 F2 আছিলে বৰ্তমান। মই কিন্তু এইখন দেখা নাছিলোঁ, Fখন দেখিছোঁ, কিন্তু আমাৰ এই নৰ্মেলখন মই দেখা নাছিলোঁ। এইখন চাই লওক আপোনালোকে, একদম মজা কালাৰ বনাইছে কিন্তু। আৰু ABS আছে, ABS আছে, বঢ়িয়া আৰু একদম ফাটাফাটি আৰু ইমান ভাল লাগিছে মানে কোৱা নাযায় আৰু। এইখন চাওক।